নমস্কাৰ ডিজি নিউজ আসামলৈ মই পৰশমণি ভাগৱতীয়ে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই মুহূৰ্তত মই আপোনালোকলৈ লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। উদ্ধাৰ হ'ল উত্তৰাখণ্ডৰ বাইক ৰাইডাৰ ননীৰ চুৰি হোৱা মটৰচাইকেল। দক্ষিণ শালমৰাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ননীৰ বাইকখন। গুৱাহাটীৰ এটা গেষ্ট হাউচৰ পৰা চুৰি হৈছিল মটৰচাইকেলখন। ছমাহ ধৰি বাইকেৰে সমগ্ৰ ভাৰত ভ্ৰমণ কৰে বাইক ৰাইডাৰ ননী। ননীৰ চুৰি হোৱা বাইকখন উদ্ধাৰ কৰে আৰক্ষীয়ে। বাইক চোৰ আশ্ৰাফুল দেৱান আৰু ফিৰোজ কাজীক আটক কৰে আৰক্ষীয়ে। এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি বিগ ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ মুকলি কৰা হৈছে নতুনকৈ 40,697টা পদ। হয়, ঠিকেই শুনিবলৈ পাইছে। ৰাজ্যত পুনৰ মুকলি নতুনকৈ 40,697টা পদ অসম চৰকাৰৰ। 1000জন যুৱ লেখকক 25,000কৈ অনুদান ৰাজ্য চৰকাৰৰ। গ্ৰন্থমেলা পাতিলে জিলাই পাব 5 লাখ টকা, সমজিলাই পাব 2.5 লাখ টকা ঘোষণা কৰে ৰাজ্য চৰকাৰে। মহিলা সবলীকৰণৰ বাবে অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। নিযুত মইনা আঁচনিত প্ৰতি বছৰে পৰ্যায় অনুসৰি 10 লাখ ছাত্ৰীক সামৰি 25,000 টকালৈকে সাহায্য ৰাজ্য চৰকাৰৰ। সামাজিক আৰু অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। মহাবিদ্যালয় বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীক প্ৰতিমাহে চৰকাৰে প্ৰদান কৰিব 2500কৈ টকা। অসম চৰকাৰে জীৱন প্ৰেৰণা আঁচনিৰ অধীনত প্ৰদান কৰিব এই টকা। নগাঁও চামগুৰিৰ হাঁহচৰাৰ গল্ডেন টাচ ডায়েগনষ্টিক চেণ্টাৰৰ কৰ্মচাৰী নিৰুদ্দেশ। যোৱা 3 দিন ধৰি গল্ডেন টাচ ডায়েগনষ্টিক চেণ্টাৰত নিজৰ কৰ্মৰ বাবে অহা নাই নিৰুদ্দেশ কৰ্মচাৰীগৰাকী। নিৰুদ্দেশ হৈ থকা কৰ্মচাৰীগৰাকীৰ নাম কল্পনা মুক্তিয়াৰ বুলি জানিব পৰা গৈছে। কৰ্মচাৰীগৰাকীৰ ঘৰ চামগুৰি বোৱাৰী গাঁৱত। উক্ত কৰ্মচাৰীগৰাকী 3 দিন ধৰি নিৰুদ্দেশ হৈ আছে বুলি জানিব দিয়ে মহিলাগৰাকীৰ ঘৰৰ লোকসকলে। উক্ত নিৰুদ্দেশ ঘটনাটোত তদন্ত আৰম্ভ কৰিছে চামগুৰি আৰক্ষীয়ে। নিৰুদ্দেশ হৈ থকা মহিলাগৰাকী এতিয়ালৈকে কোনো সংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে। নিৰ্ভৰযোগ্য শুদ্ধ তথ্য পাবৰ বাবে চাই থাকক ডিজি নিউজ আসাম।